কেনে লাগিছে? Oh my god. নমস্কাৰ, মই হেৰজ্যোতি আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ পুনৰ অসম চেনেলটোলৈ। আৰু আজি মই বৰ্তমান উপস্থিত আছোঁ শিক্ষা বাইদেউৰ হোটেলত। আৰু শিক্ষা বাইদেউৰ হোটেলত আজি এতিয়া নতুন এটা বস্তু বনাব লৈছোঁ। আনিছিলোঁ এৰা পলু আনিছিলোঁ, আৰু পলু কেনেকৈ বনায় গোটেইখিনি এই ভিডিঅ'টোলৈ চাই থাকক। আৰু কিনি আনিছিলোঁ এটা 3 টকাকৈ লৈছিলে, তো 100টা আনিছিলোঁ। আৰু সেই বস্তুটো কেনেকৈ বনায় আজি প্ৰথমবাৰ ময়ো টেষ্ট কৰিম। তো মোৰ লগত আছে ভাস্কৰ, এয়া আৰু বাইদেউ আছে, সেইফালে বনাই আছে বাইদেউ, এইফালে এজন বাইদেউ আছে। তো ভিডিঅ'টো শেষলৈ চাই থাকক, কেনে পালে ক'ব। আৰু প্ৰথমবাৰ হয়তো বহুতে টেষ্ট কৰিছে, আজি মই প্ৰথমবাৰৰ কাৰণে টেষ্ট কৰিম। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়ে ৰাম হৈছে আজি, কি কৰিছে এইটো? কি হয় এইটো? লেটা। তাৰপৰা এইটো পলু, এইটো পলু ৰঙা ৰঙা হৈছে যে সেইদিনা দেখোন কি আছিলে? সেইদিনা ৰঙা আছিল নহয়। বইল কৰিছে নেকি এইটো? বইল কৰা বুলি ক'লে যে কোনটো বইল কৰিলে? এইটো বইল কৰিবই, লেটাৰ পৰা গুচাই ন? এইটো গুচালে লেটাৰ পৰা উলিয়াই বইল কৰিলেও হয়, কিন্তু এতিয়া আমাৰ সময় নাই যে, সেইটো কাৰণে আমি এনেকেই গুচাই দিছোঁ। এইটো গুচাৰ পিছত কি কৰিব? ইয়াতে বইল কৰিব। এইটো এখন ডাইৰেক্ট এইটো লেটাৰটো ইয়াতে বইল কৰিব। বইল কৰাৰ পিছত ফ্ৰাই, তাৰপৰা হৈ গ'ল। ইমান চিম্পুল। তো আপোনালোকে চাই থাকক কেনেকৈ লেটাৰ পৰা পলুটো উলিয়াই কেনেকৈ বনায়। আজি প্ৰথমবাৰ টেষ্ট কৰিম। বইল কৰি ল'লো নেকি? বইল কৰাৰ পিছত কি কাটিব লাগে? কাটি দিলে ভাল হয়, অকণ ভিতৰত তেলটো সোমাই যায়। আমাৰ গোটা গোটাকৈ দিলে তেলটো ভিতৰত নোসোমাই যায়। অ'কে, তেনেকৈ বইল কৰাৰ পিছত এইটো মাজতে কাটি দিলে ফ্ৰাইটো ভাল হয়। এনেকৈ চাই থাকক শেষলৈকে। প্ৰথমতে পিঁয়াজ ল'লে, চবেই বেলেগ বেলেগ ধৰণে বনায়, আমি এনেকৈ বনাওঁ। এনেকৈ চিম্পুল এটা নহৰু বটি 4-5টামান নহৰু বটা দি দিবা। হ'ল, ময়ো শিকি আছোঁ বৰ্তমান, বাইদেউৰ লগত ময়ো শিকি আছোঁ। কুকুৰে চিঞৰি আছে। অকণমান হালধি দি দিছোঁ। হালধি প্ৰথমে পিঁয়াজ দিব, তাৰপিছত জলকীয়া নহৰু এনেকৈ দিব, হালধি দি ফ্ৰাই কৰি ল'ব। আৰু কি হৈছে বইল কৰি কাটি থোৱা। কালাৰটো নুঠালৈকে ফ্ৰাই কৰিব লাগে। আচ্ছা, কেনে পালে জনাব। এতিয়া আমি দি দিম দেই। পলুখিনি আমি দি দিলোঁ ইয়াতে। পলুখিনি এইখিনি দিয়াৰ পিছত এইটো ফ্ৰাই কৰিব লাগিব। বইল কৰাই আছে, এইটো ফ্ৰাই কৰিলে হ'ল। আমালোকে বনালে এই ভিডিঅ'টো চাই আপুনি নিজে ঘৰতে ট্ৰাই কৰিব পাৰিব। বহুতে এইটো বস্তু বনাব নাজানে, একচুৱেলি ময়ো নাজানো। ত' আজি শিকি ল'লোঁ। আপোনালোকে এই ভিডিঅ'টোৰ পৰা আপুনি চাব পাৰিব, শিকিব পাৰিব কেনেকৈ বনাই। আজিলৈকে খাই পোৱাও নাই, প্ৰথমবাৰ টেষ্ট কৰিছোঁ। ভাস্কৰৰ অনুৰোধত, বাইদেউহঁতৰ অনুৰোধত আজি প্ৰথমবাৰ টেষ্ট কৰিম। বহুতো শুনি আছিলোঁ, খাই ভাল লাগে, কিন্তু নিজে খাই পোৱা নাছিলোঁ। আজি নিজে খাবলৈ পাম। বাইদেউ কি বনাই খুৱাই নাজানো আৰু। ইয়াত আকৌ কি দিব? ইয়াৰ পাছত অকণমান ৰেচিপি দি দিম। মছলা চছলা কিবা দিব? এইটো দিম, মছলা দিলে খাবলৈ ভাল নালাগে। ইয়াৰ যিটো মানে সোৱাদ, সেইটো মছলাটো দিলে মাংস লাগিব খাবলৈ ভাল নালাগে। অকণমান মান ধনিয়া দি দিম পাছত। ধনিয়া মান ধনিয়া খোৱা নাই? খাওঁ। ধনিয়া অকণমান দি দিব, টেষ্টটো আহিব। মছলা ইয়াত ব্যৱহাৰ নকৰে, কাৰণ বাইদেউ ক'লে যে মছলা ব্যৱহাৰ কৰিলে যিটো ইয়াৰ অৰিজিনেল টেষ্ট যিটো সেইটো নোহোৱা হয়। সেইটো কাৰণে মছলা নিদিয়াকৈ আদা নহৰু ধনিয়া জলকীয়া এনেকৈ বনাব পাৰি।
বেলেগ আলু চালু দিব পাৰি কিন্তু আলু চালু দিলে খাই ইমান ভাল নালাগে খাই ভাল লাগিব সেইকাৰণে এনেকৈ ভাল লাগে তো কেনে পালে কমেণ্টত জনাব কালাৰটো কিমান সময় ইয়াত এনেকৈ প্ৰায় হৈ গ'ল ফ্ৰাই হৈ গ'ল বেছি সময় নালাগে বইল কৰাৰ পিছত 10 মিনিটমান ফ্ৰাই কৰিলে খাব পৰা হৈ যাব বাট আগতে টেষ্ট কৰিছিল নাই এইটো আগতে খাইছিল নে আগতে ছোৱালী অৱস্থাত খোৱা নাছিলে এতিয়া ইয়ালৈ বিয়া হোৱাৰ পাছত খাইছোঁ আৰু গোটেইখিনি এক্সপিৰিয়েঞ্চ থকাই ময়ো নতুন হয় আজি এইটো খোৱা ভাল লাগে খাই এবাৰ খালে খাই থাকিব মানে আৰু এইটো পাৰ পিচ 3 টকাকৈ লয় আমি 100 টকা আনিছিলোঁ 300 টকা লৈছিলে এশটা কেইটামান এনেকুৱা ওলালে নহয় অঁ এনেকুৱা ওলাব কেইটামান এইটো কিছুমানে খায় বাৰু এতিয়া ট্ৰাই কৰি এইটো আৰু এইটো এনেকৈ খাব পাৰি হৈ গ'ল হৈ গ'ল তো পাত ধনিয়াখিনি ঐ হেৰি পাছত দি দিব তো এনেকৈ হৈ গ'ল এতিয়া আমি খাই ল'ব বাৰু কেনেকুৱা হৈছে কি কেনেকুৱা লাগে বাৰু চাই লওঁ ইয়াতে এইটো অকণমান পাত ধনিয়া দিছে ওপৰত মান ধনিয়া মান ধনিয়া আছে স্মেলটো ভাল দিয়ে তো হৈ গ'ল এতিয়া আমি অলপ তেন্তে খাবলৈ চেষ্টা কৰোঁ চাই থাকক শেষলৈকে বাবু কেনে লাগিছে Oh my god মিলি এই খাই চোৱা কেনেকুৱা লাগিছে মোক বিচাৰে টেষ্ট কৰিব টেষ্ট কৰি চোৱা আৰু মই টেষ্ট কৰিছোঁ আৰু ইফালে মাৰি আছে কেনেকুৱা কেনেকুৱা লাগিছে বঢ়িয়া হৈছে ধুনীয়া লাগিছে খাই প্ৰথমবাৰ টেষ্ট কৰিছোঁ আজি মজা